হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল নৱজিত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ বৰনামঘৰত গোসাঁইক আদৰাৰ কিছু মুহূৰ্ত। আৰু তাৰ আগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত, হাজাৰী ঘোষাৰে মাধৱৰাৰ পোক, পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম, পাবা খোলতালৰ মাজত। ক্ষীৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শংকৰ অনুপম, শংকৰ নিৰূপম, শংকৰ বিনে নভজোৱান, নিজ গুৰু থাকন্তে আনক ভজয়, সংগ নিদিবাতে নে মূঢ় ও ৰাম ৰাম, শংকৰ যে থাকক প্ৰাণ।
Thank you.